ভাবি লওক আপোনাক সাপ এডালে আহি খুট মাৰি দিলে আৰু সাপডালক আপুনি বিচাৰি আনি ধৰি আনি ওচৰত বহালে আৰু সাপডালক আপুনি ক'লে মই তোক নিজৰ হাতেৰে গাখীৰ খুৱাইছিলোঁ আৰু তোক মই ইমান মৰম কৰিছিলোঁ, তোক মই ইমান ভালকৈ ৰাখিছিলোঁ আৰু তয়ে মোক খুটিলি। কাৰণ সাপৰ চৰিত্ৰই হৈছে খুট মৰাৰ। চ' আমাৰ জীৱনত কিছুমান এনেকুৱা মানুহো আহে আপোনাক বহুত মৰম দিয়ে আৰু শেষত বিষ দি থৈ গুচি যায়। সেইকাৰণে সেইবোৰ মানুহৰো কিছুমান সাপৰ নিচিনা চৰিত্ৰ থাকে। সেয়েহে আপুনি সেই মানুহবোৰৰ পৰা দূৰত্ব বজাই ৰাখিব আৰু কাম বেক নকৰিব আপোনাৰ জীৱনত। সিহঁতক যদি আপোনাৰ জীৱনত আকৌ মাতে, আহা মই ঠিক কৰিম, আমুক কৰিম তামুক কৰিম, নিজকে তলত ৰাখিও যদি আপুনি ঠিক আনিবও বিচাৰে, কিন্তু মই কৈছোঁ সেই আপডালে যেতিয়া প্ৰথমতে খুটিছিলে, যোনটো বিষ হৈছিলে, আকৌ যদি আপোনাক দুবাৰ খুটে, সেই বিষটো আটাইতকৈ ভয়ংকৰ হ'ব পাৰে। চ' ইংলিছত এষাৰ কথা আছে, নেচাৰ ইনচিগনেচাৰ নেভাৰ চেঞ্জ। সেইকাৰণে কৈছোঁ সদায় মনত ৰাখিব, সদায় ভালকৈ থাকক, নিজকে বিশ্বাস ৰাখক। পাষ্ট হওক, প্ৰেজেণ্ট হওক, পাষ্ট পাহৰক, প্ৰেজেণ্টত বাস কৰক, সকলো ঠিকেই হ'ব।